নমস্কাৰ বন্ধুসকল, আজি পুনৰ আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, অহা 31 তাৰিখ মঙলবাৰ আৰু এই 31 তাৰিখৰ দিনত আপোনালোকে নিশ্চয় সকলোৱে জানে যে আহোমসকলৰ উপৰিপুৰুষক তৰ্পণ কৰা অনুষ্ঠান মেডাম মেফি। এইবাৰ মেডাম মেফি দুলীয়াজানত টাইম যুৱ পৰিষদে অনুষ্ঠিত কৰিবলৈ লৈছে। তাৰ কাৰণে বিশেষভাৱে মোক এটা কামৰ কাৰণে নিমন্ত্ৰণ জনাইছে। গতিকে আজি আমি দুলীয়াজানলৈ ওলাইছোঁ, তৈল নগৰীলৈ। আৰু আমি কি কাৰণে গৈছোঁ, গতিকে আমাৰ উদ্দেশ্য আৰু লক্ষ্য কি, এই সম্পৰ্কে আপোনালোকে জানিবলৈ হ'লে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। গতিকে আহকচোন বন্ধুসকল, আমি দুলীয়াজান তৈল নগৰীলৈ আমি যাওঁ। আমি বুঢ়ানগৰ ষ্টেচন পাই গৈছোঁহি আৰু এই ট্ৰেইন আহি আছে। গতিকে ট্ৰেইনত আমি উঠিবলৈ অপেক্ষা কৰি আছোঁ। আপোনালোকে চাব বন্ধুসকল, আমি নামিছোঁহি, ট্ৰেইনৰ পৰা আমি নামিছোঁ। বন্ধুসকল, আমি এতিয়া অলপতে এই আপোনাৰ টুকটুকিৰ পৰা আমি নামিছোঁ আৰু আমি কিয় আহিছোঁ, কি উদ্দেশ্য লক্ষ্য লৈ আহিছোঁ আপোনালোকে নিশ্চয় গম পাব। এয়া হৈছে দুলীয়াজান তৈল নগৰী বিহুতলী প্ৰেক্ষাগৃহ। এই প্ৰেক্ষাগৃহত আমি প্ৰায় 5 দিন বা 6 দিন আমি ইয়াতে থাকিম। গতিকে ইয়াত আমাক থাকিবলৈ ইয়াৰ যিসকলে আমাক নিমন্ত্ৰণ জনাইছে তেখেতসকলে আমাক সা সুবিধা কৰি দিছে। গতিকে পৰৱৰ্তী আমি সময়ত কিখিনি কাম কৰোঁ, কিয় আমি আহিছোঁ, গোটেই কথাখিনি চাবৰ কাৰণে আপোনাৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব। ঠিক আছে, আহক বন্ধুসকল, আমি উদযাপন সমিতি বা বিষয়ববীয়াসকলৰ ওচৰলৈ আমি যাওঁ। আহক। The next day. বন্ধুসকল, যোৱা 25 তাৰিখে আমি দুলীয়াজানলৈ অহাটো আপোনালোকক কৈছিলোঁ। কেলৈ আমি আহিছিলোঁ, আমাৰ উদ্দেশ্য আৰু লক্ষ্য কি, আজি আপোনালোকে দেখিছে এইটো আহোমসকলৰ মেডাম 31 তাৰিখ মেডাম মেফিৰ দিনা এই ঘৰটো ব্যৱহাৰ কৰা হয়। আহোম ভাষাত ইয়াক ৰোণ চাও চেংৰেন বুলি কোৱা হয় আৰু কিছুমানে ইয়াক চেংৰেন বুলি কয় আৰু দেৰঘৰ বুলি কোৱা হয়। গতিকে চাওকচোন কেনেকুৱা পাইছে এই আমাৰ পূজাভাগী ঘৰটো, কেনেকুৱা আপোনালোকে দেখিছে। মই এই ধৰণৰ কিছুমান কাম
কৰিও মই ভাল পাওঁ। গতিকে দৰ্শক বন্ধুসকলক যে আমি কি কাৰণে আহিছোঁ, কিয় আমি আহিছোঁ, আমাৰ উদ্দেশ্য লক্ষ্য কি, এই বিষয়ে আগতে আপোনালোকক ভিডিঅ'টো প্ৰথম অৱস্থাতে আপোনালোকক আমি ক'লোঁ। গতিকে আপোনালোকে যে এই ধৰণৰ ঘৰ আগতে দেখিছে নাই দেখা মই নাজানো বাৰু। এইটো আহোমসকলৰ প্ৰকৃততে এইটো পূজাঘৰ হয় নে নহয় তাকো মই ভাল ধৰণে নাজানো। কিন্তু মোৰ মানে এটা মনত যিটো ধাৰণা যে এনেকুৱা এটা হ'লে বস্তুটো ভাল হয়, দেখনীয়া হয়, ৰাইজে এইটো ভাল পায়। এনেকুৱা এটা পূজাঘৰ যদি থাকে আৰু সেইদিনা মেডাম মেফিৰ দিনা এনেকুৱা ঘৰত, এনেকুৱা এটা ধুনীয়া ঘৰত যাতে পূজাভাগি কৰি পুৰোহিতসকলেও পণ্ডিতসকলেও যাতে ভাল পায়, ৰাইজে আৰু দৰ্শকে যাতে ভাল পায়, সেইকাৰণে এনেকুৱা এটা ঘৰ মই মনতে কল্পনা কৰি তৈয়াৰ কৰিছোঁ। ধুনীয়াকৈ আমি ভাবিছোঁ যে ধুনীয়াকৈ আমি বনাইছোঁ। গতিকে আপোনালোকে কেনে পালে বা ভিডিঅ'টো চাই আপোনালোকে কেনে পালে, এই ঘৰটো চাই কেনে পালে, নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকক আমি সেইখিনি দেখালোঁ। আৰু এখন আমাৰ চালি আছে, এইখন বানফি চালি বুলি কোৱা যায়। এইখন চালিখনৰ নাম বানফি চালি। ইয়াত আহোমসকলৰ যিটো কুকুৰা আৰু কণী দি যিটো লাও পানী দি যিটো পূজা কৰা হয়, সেই পূজাভাগি এই চালিখনত কৰা হয়। এই চালিখনত সাধাৰণতে আমি বানফি চালি বুলি জানো। আৰু এইটো পোৱা যায় চাউচেঙেন, মই আগতে কৈছোঁ। আৰু ইয়াত কি হৈছে, সম্পূৰ্ণ মাহ প্ৰসাদেৰে মাহ প্ৰসাদ দি এখন চাকি জ্বলাই এই ঘৰ চাউচেঙেন ঘৰটোত পূজাভাগ কৰা হয়। গতিকে বন্ধুসকল, মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব। আপোনালোকে পুনৰবাৰ কৈছোঁ কেনেকুৱা পালে আপোনালোকে নিশ্চিতভাৱে আপোনালোকে জনাব। ভাল পালেও জনাব, বেয়া পালেও জনাব। পুনৰবাৰ আপোনালোকলৈ 31 তাৰিখ আহোমসকলৰ উপৰিপুৰুষক তৰ্পণ কৰা অনুষ্ঠান মেডাম মেফিলৈ পুনৰবাৰ আপোনালোকক মই স্বাগতম আৰু অভিনন্দন জ্ঞাপন কৰি মই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ৰং বলো।